নমস্কাৰ, এই মুহূৰ্তত পাই গৈছে ৰাজ্যখনৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। এই মুহূৰ্তত দিব লৈছে এটা বিগ ব্ৰেকিং নিউজ। চন্দ্ৰযানৰ সফলতা দেখি নৰেন্দ্ৰ মোদীয়ে নিজে নীল আৰ্ম ষ্ট্ৰং হ'ব বিচাৰিছে। জিগ্নেশ মেৱানীয়ে এনেদৰে মন্তব্য কৰিছে। পৰৱৰ্তী খবৰটি হৈছে লালুৱে বেডমিণ্টন খেলি আছে, তেওঁ এতিয়া ফিট, তেওঁৰ জামিন নাকচ কৰিব লাগে, সুপ্ৰিম কোৰ্টক জনালে এইবাৰ CBIয়ে। লালুৱে যিহেতু বেডমিণ্টন খেলি আছে, তেওঁ এতিয়া ফিট, তেওঁৰ জামিন নাকচ কৰিব লাগে বুলি সুপ্ৰিম কোৰ্টক জনালে CBIয়ে। পৰৱৰ্তী খবৰটি হৈছে ৰাজেন গোহাঁইক জনালে অমিত শ্বাহে, জয়ন্ত মল্ল বৰুৱা কোন চিনি নাপায় কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে। এই মুহূৰ্তৰ বিগ ব্ৰেকিং নিউজ। ৰাজেন গোহাঁইক জনালে অমিত শ্বাহে, জয়ন্ত মল্ল বৰুৱা কোন চিনি নাপায় কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে। পৰৱৰ্তী খবৰটি হৈছে ৰাহুল গান্ধীয়ে এবাৰ মন্তব্য কৰিছে, মই 100% নিশ্চয়তা দি কৈছোঁ 24ত বিজেপিক আমি হেৰুৱাম। ৰাহুল গান্ধীয়ে এবাৰ মন্তব্য কৰিছে, মই 100% নিশ্চয়তা দি কৈছোঁ 2024ত বিজেপিক কংগ্ৰেছে হেৰুৱাব। পৰৱৰ্তী খবৰটি হৈছে অসম চৰকাৰৰ 100 সংখ্যক কেবিনেটৰ সিদ্ধান্ত, অহা মাহত প্ৰকাশ পাব 22,000 চাকৰিৰ পদৰ বিজ্ঞাপন। বিশ্বনাথ বজালী, তামুলপুৰ আৰু হোজাই জিলা পুনৰ গঠন কৰা হ'ব। প্ৰাথমিক শিক্ষক নিযুক্তিত টেটত লাভ কৰা নম্বৰেই মূল আধাৰ হ'ব। বৰ্তমান 24টা মহকুমা বিলুপ্ত কৰি গঠন হ'ব 21খন উপজিলা। পৰৱৰ্তী খবৰটি হৈছে সাধাৰণ প্ৰশাসন বিভাগৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা, মন্ত্ৰী মুখ্যমন্ত্ৰী আমলাই নিজৰ পচন্দত নিয়োগ কৰিব পাৰিব। আৱাসৰ পিয়ন নিজৰ ইচ্ছা অনুসৰি বৰখাস্ত কৰিব পাৰিব নিয়োগ কৰা পিয়নক। পৰৱৰ্তী খবৰটি হৈছে ধেমাজিৰ শ্বহীদ পৰিয়ালত কান্দনৰ ৰল, হত্যাকাৰীৰ জয় হ'ল আৰু আমাৰ পৰাজয় হ'ল।